দেওবাৰে সৰু এটা মানে অনুষ্ঠান এটা আছিল তাৰ কাৰণে আৰু আমাৰ ঘৰত প্ৰায় বহুত মানুহ আহিয়ে থাকে আৰু কোন ইমান মানুহ মনত ৰখাও টান দিয়কচোন তাৰপিছত শনিবাৰে তেখেতসকলে প্ৰায় 5জন মান মানুহ মিষ্টাৰে ডেলিভাৰী দিব যাব ওলাইছে তাৰপিছত 5জন মান মানুহ বাকীখিনিয়ে ফোন কৰি আহিছে আমাক ফোন নাম্বাৰ আমাৰ যিহেতুকে ইউটিউব চেনেল এটা আছে তাতে দিয়া থাকে তেওঁলোকে কি কৰিছে 5জন মান মানুহ অলৰেডি কথা পাতি থাকোতে আৰু 2জন মানুহ আহিছে আহোতে মই তেওঁলোকক সুধিছো আপোনালোকৰ কি আছিল কৈছে বাইদেউ আপোনাক আৰু দিবাকৰক চাব আহিছো সেনেকে আমাৰ সাবস্ক্ৰাইবাৰ আহে মই ভাবিছো আপোনালোকে 2 মিনিট বহক আপোনালোকৰ লগত কথা পাতিম তেখেতসকলে বহা নাই ঘূৰা ফুৰা কৰি আগলৈকে গৈছে গৈ পেলাই দানাৰ ওচৰদিও পাৰ হৈছে আমাৰ সেইখিনি সময়ত ছাগলীক দানা দিয়াৰ মানে দানা প্ৰস্তুত কৰি আছে খুৱাইও আছে মই তাতে থিয় হৈ আছো মানে কিমান ঔষধ কি দিব লাগে আমি মানে মিনাৰেল মিক্সাৰ কেলছিয়াম এইবিলাক দিও তাতে কৈ পেলাই মই তেখেতসকলৰ লগত কথা পাতিব আগবাঢ়ি যাওঁতে তেখেতে খুব ততাতয়াকে ৰাস্তালৈকে গৈছে বাকী কেইজনো গৈছে মই সুধিলো কলৈ যায় কৈছে হেৰি বাইদেউ তামোল এখন খাই মই তামোল খাই যদি মই আনি দিম আপোনাক বহক তামোল খাব কৈছে নহয় আমি কিবা বেলেগ খাম মই তেতিয়া ভাবিছো হয়তো স্মোক কৰে বা কিবা সেনেকুৱা খাব সেনেকুৱা লাজ পাইছে হয়তো ইয়াতে তেনেকুৱাকে গৈছে তেখেতসকলে যি গ'ল আৰু উভতি নাহিল তাৰমানে উভতি নাহিলে মোৰ সন্দেহ সেই দুজনৰ মানুহৰ ওপৰতে হয় চিনি নাপাওঁ ফোন কৰি অহা নাই আৰু তেখেতসকলে অকলে এইটো কাম কৰিব নোৱাৰে হয়তো বহুত দিনৰ পৰা অবজাৰভেশ্যন কৰি আছে আমি কেতিয়া ক'ত যায় বা তেখেত কেতিয়া কি যাব হয়তো ৰবিবাৰৰ অনুষ্ঠানটোৰ কথাও জানে তেওঁলোকে হ'ব বুলি প্ৰায় 20-25 লাখ টকা মূল্য ছাগলী আমাৰ এলাখেলা ছাগলী নহয় আমাৰ তাৰমানে আৰু প্ৰায় 75টামান মৰিল আৰু এতিয়াও পৰি আছে হয়তো আপোনালোকে দেখিছে সেইটোৱে মোৰ মতে লাষ্ট হওক আৰু মই সেই বিচাৰিছো আমি মানে এতিয়া অসম চৰকাৰলৈ এটাই অনুৰোধ যাতে ফাৰ্মখন আমাক গঢ়িবৰ বাবে কিছু পৰিমাণৰ হ'লেও আমাক সহায় কৰে আমি সেই ব্ৰীড বিচাৰি আনি আমি আকৌ গঢ়িম আমি হাৰি নাযাওঁ আমি আকৌ উঠিম যেনেকে গৈছিলো আমি আকৌ হয়তো আমাক 2 বছৰ পিছ পেলাই দিলে হয়তো অলপ সময় লাগিব অসম চৰকাৰলৈ এটা আহ্বান আমাক যাতে মানে আকৌ মানে কিছু পৰিমাণৰ